ইমান দিনলৈ আমাৰ এই সমাজত এনেকুৱা ঘটনা পৰিঘটনাবোৰ ডাঙৰ ডাঙৰ জঘন্য ঘটনাবোৰ ঘটি থাকিব। আৰু বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ এটা ডাঙৰ জঘন্য ঘটনাৰ ওপৰত। আপোনালোকে সকলোৱে গম পাইছে, নিউজ চেনেল গোটেই হিন্দী, অসমীয়া, ইংলিছ চবৰ নিউজতে অকল এটা নিউজেই বাজি আছে। সেই নিউজটো হৈছে কলকাতাৰ ধৰ্ষণৰ বলৎকাৰৰ ঘটনা। এগৰাকী চিকিৎসকক কেনেকৈ ধৰ্ষণ কৰা হৈছিল, বলৎকাৰ কৰা হৈছিল, সেই কথা আপোনালোকে নিশ্চয় জানিছে, নহয় জানো? আজি এবাৰ প্ৰায় এসপ্তাহ হৈ গৈছে, যোৱা শুকুৰবাৰৰ কথা আপোনালোকে জানে। আৰু এই যে জঘন্য ঘটনাটো হ'ল, ইয়াৰ কাৰণে কোন দায়ী, কোন ইয়াৰ দোষী হ'ব পাৰে। আৰু ইয়াৰ কথাটো হৈছে যে এই যিটো জঘন্য ঘটনা, এইটো কাৰ ভুলৰ কাৰণে হ'ল? আচলতে এইটো কাৰ ভুলৰ কাৰণে হ'ল নে এখন চিকিৎসালয়, যিখন কলকাতাৰ যিখন চিকিৎসালয়, সেই চিকিৎসালয় মানে বহুতখিনি অভাৱ অনাটনৰ কাৰণে এইখিনি হ'ল। যে যিগৰাকী চিকিৎসক আছিলে, সেই চিকিৎসক আমি শুনামতে বা নিউজত দেখামতে তেখেতে বোলে মিটিং কৰি আছিলে। তাৰপিছত মিটিং কৰি পিনি এই চেমিনাৰ হলত সকলোৱে মানে কেণ্টিনত মানে সকলোৱে মানে খাই মেলি ভাত পানী যিখিনি খায় সকলোৱে মানে চেমিনাৰ হলতে তেখেতে মানে যিগৰাকী চিকিৎসক আছিলে তাতে মানে ৰেষ্ট লওঁ বুলি সোমালে অকলে। সেইটো তেখেতে ভুল কৰিলে, মানে অকলে কেতিয়াও চেমিনাৰ ৰুমত তেখেতে ভুল কৰিলে, তাত সোমাই মেলি ৰেষ্ট লৈ আছিলে তেখেতে। আৰু তেতিয়া ৰেষ্ট লৈ থাকোঁতে অলপ সময় পাছতেই তাত প্ৰৱেশ কৰে মানে লম্পট কিছুমান তাত প্ৰৱেশ কৰে। আৰু লম্পট কিছুমান প্ৰৱেশ কৰি আৰু তেখেতে মানে ৰেষ্ট লৈ থকা অৱস্থাত তেখেতক মানে হাতে লোটে ধৰি তেখেতক অপকৰ্ম চলাই তেখেতৰ ওপৰত মানে বলৎকাৰ কৰে। আৰু আচলতে এইটো এটা জানিবলগীয়া কথা, তাত যে CC কেমেৰা নাছিলে, সেই CC কেমেৰা নথকাৰ কাৰণে তাত সেই ঘটনাটো তেনেকৈ ধৰক মানে এতিয়া এজনকে ধৰিছে আৰু যিজনক লম্পটক ধৰিছে সেই লম্পটে সেই ঘটনাটো প্ৰথম কৰিলে। আৰু সেইটো মানে ঘটনাখিনি কৰাৰ পাছত এনে এটা পৰ্যায় হৈছিলে। আৰু তেখেতৰ বোলে গাত বোলে 150 গ্ৰাম বোলে বীৰ্য মানে তেখেতে মানে পৰীক্ষা কৰোঁতে ডাক্তৰৰ মানে সকলোৱে পৰীক্ষা কৰোঁতে তেখেতে মানে তাত গম পোৱা গ'ল যে 150 গ্ৰাম বীৰ্য। 150 গ্ৰাম বীৰ্য মানে এজন পুৰুষে হ'ব নোৱাৰে। প্ৰায় 150 গ্ৰাম বীৰ্য যদি হ'ব পাৰে বোলে, আমি শুনামতে প্ৰায় 18জন তাত মানে আছিলে, 18জন মানে তাত লম্পট আছিলে, ধৰ্ষণকাৰী আছিলে। গতিকে সেই লম্পট ধৰ্ষণকাৰী 18জন পুৰুষৰ আৰু লগতে মানে এজনৰ যদি হ'বলৈ হয় প্ৰায় 15 গ্ৰামকৈ থাকে। আৰু গতিকে 18জন পুৰুষ অনুমানিত ধৰিছে। গতিকে এই মানে যিজন দোষী বলৎকাৰী ধৰ্ষণকাৰী অতি শীঘ্ৰেই সিহঁতক মানে কঠোৰতকৈ কঠোৰতম মানে শাস্তি বিহিব লাগে। তেওঁলোকক এনেকুৱাকৈ পিটিব লাগে যাতে তেওঁলোকে জীৱনত আৰু মানে তেওঁলোকে এই ঘটনা কৰিব নোৱাৰে। আৰু এনেকুৱাকৈ পিটিব লাগে তেখেতে যে জীৱনত যাতে একো কৰিব নোৱাৰে, এনেকুৱাকৈ তেওঁলোকে পিটিব লাগে। আৰু মানে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। মই আমাৰ ফালৰ পৰা এইটো কৈছোঁ। আৰু যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। আৰু ভাৰতত এনেকুৱা এটা আইন আনিব লাগে, যি আইন এনেকুৱা এখন আইন আনিব লাগে, যিখন আইন ধৰ্ষণ কৰিব, ধৰ্ষণ কৰিলেও তেখেতক মানে জেল দিয়া হ'ব যদি ধৰ্ষণ কৰি তেখেতক মানে মাৰি পেলাই। আৰু যিগৰাকী এতিয়া মানে চিকিৎসক আছিলে, সেই চিকিৎসকগৰাকী কি হ'ল, তেখেতে মানে যেতিয়া চিঞৰ বাখৰ কৰিছিলে সকলোৱে মানে তেখেতৰ ওপৰত বেয়া কামটো চলাই থাকোঁতে চিঞৰ বাখৰ কৰিছিলে। সেই চিঞৰ বাখৰ কৰোঁতে কি হ'ল মানে হেৰি হ'ল আচলতে মানে সকলোজনে তেখেতৰ ওপৰত অত্যাচাৰ কৰিছে, মাৰিছে, পিটিছে, টেঙিছে, চেপি ধৰিছে, সকলোখিনি তেনেকৈ মাৰিছে। আৰু ভিন্ন আৰু বোলে গাত বোলে কিমানটা কামোৰা দাগ পোৱা গৈছে, সকলোতে মানে কামুৰিছে। আৰু তেখেতৰ মানে চকুৰ পৰা তেজ ওলাই আছে। আৰু বোলে তেখেতৰ প্ৰাইভেট পাৰ্টছৰ পৰা বোলে তেজ ওলাই আছে, সকলো মানে তেজ ওলাই আছে। গোটেই গায়ে চাই অৱস্থা নাইকিয়া হৈ আছে, গোটেই উলংগ অৱস্থাত তেখেতক মানে উদ্ধাৰ কৰা হৈছিলে। আৰু যিটো মানে তেখেতক মানে মৃত্যু হৈছিলে, তেখেতক মাৰি পেলোৱা হৈছিলে। আৰু তাত মানে সেই বস্তুটো গ'লে ঘৰটো ভাঙি পেলাই নতুনকৈ বনালে। সেই বস্তুখিনি মানে তেখেতৰ যিখিনি প্ৰমাণ, সেই প্ৰমাণখিনি নাইকিয়া কৰিবৰ কাৰণে মানে হস্পিটেল কৰ্তৃপক্ষই এই কামটো কৰিছিলে, তেখেত যাতে বাচি যাব পাৰে। কিন্তু বাচি যাব নোৱাৰিলে। কেতিয়াও সঁচা কথা লুকাই নাথাকে, আপোনালোকে জানেই। সদায় সঁচাটো দিন ধৰা পৰিবই। আৰু তেতিয়া গাপ দি ৰাখিবলৈ চেষ্টা কৰিছিলে কথাটো, কিন্তু গাপ দি ৰাখিব চেষ্টা মানে কৰিব নোৱাৰিলে, সকলো ধৰা পৰি গ'ল। আৰু তেখেতৰ যিগৰাকী চিকিৎসক আছিলে মানে মহাবিদ্যালয়ৰ যিগৰাকী মানে অধ্যাপক আছিলে, সেই অধ্যাপকক মানে তেখেতক মানে
হেৰি কৰে তেখেতক মানে চাকৰি বা মানে তেখেতক নিলম্বন কৰা হ'ল আৰু বেলেগত তেখেতে মানে চাকৰিও বোলে পালে বোলে এইটো এটা শুনিছোঁ আৰু মানে এই জঘন্য ঘটনা যে ঘটিলে এই ঘটনাটো ঘটাৰ কাৰণে গোটেই হস্পিটেল কৰ্তৃপক্ষই দায়ী আৰু হস্পিটেল আচবাবৰ সকলোখিনি বোলে তাত বোলে বাথৰুম বহুতখিনি তাত বোলে অভাৱ অনাটনত ক্লাছ থাকে বোলে তাত আৰু তাত বোলে বেছিকৈ প্ৰব্লেম মানে মহিলাৰ কাৰণে মহিলাবিলাকে যদি তাত মানে প্ৰস্ৰাৱ কৰা হয় তেতিয়া তেওঁলোকে যাবলৈ অকণমান মানে অসুবিধা হয় যদি যায় মানে প্ৰস্ৰাৱ কৰা যদি এগৰাকী যদি যায় তাতে এগৰাকী মানে অকণমান ছেফটি কথা আহি যায় বা অকণমান সুৰক্ষা বৰ নিৰাপত্তা কথা আহি যায় যদি এগৰাকী নাযাব পাৰে সেই তেনেকুৱা ক্ষেত্ৰতো সেইখন হ'ব পাৰে গতিকে ইয়াৰ কাৰণে দায়ী আৰু মানে যিকেইজন লম্পটে এই কামটো কৰিছিলে আৰু তেখেতক মানে উচিত শাস্তি পাব লাগে আৰু এনেকুৱা মানে জঘন্য ঘটনা আমাৰ যাতে ভাৰতবৰ্ষত ঘটিব নালাগে আমি এইটোকেই আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ আপোনালোকে যাতে এনেকুৱা এখন আইন উলিয়াওক এনেকুৱা এখন আইন উলিয়াওক মানে যিখন আইন উলিয়ালে মানে ধৰ্ষণকাৰীয়ে মানে এই কামটো কৰিবলৈ ভয় কৰে এনেকুৱা এখন আইন উলিয়াব লাগে ধৰ্ষণ কৰিলে তেখেতক মানে ধৰ্ষণ কৰিলেও তেখেতক মানে ফাঁচি দিয়া যাব আৰু ধৰ্ষণ কৰি যদি মাৰি পেলাই তথাপিও তেখেতক ফাঁচি দিয়ে এনেকুৱা এখন আইন আমাৰ ভাৰতবৰ্ষত আপোনালোকে আৰু আমাৰ জনতাৰ ফালৰ পৰা আমি এইটো মানে অনুৰোধ কৰিছোঁ এনেকুৱা এখন যদি আইন আনে এনেকুৱা মানে ঘটনা এনেকুৱা যিবোৰ ঘটনা বলৎকাৰী ধৰ্ষণ কৰে এনেকুৱা ঘটনা কেতিয়াও মানে নঘটে বুজিপালে এনেকুৱা এখন মানে আইন আপোনালোকে আমাৰ ভাৰতবৰ্ষত অতি সোনকালে আনক গতিকে এইখন আইন অনাৰ লগে লগে সকলো ধৰ্ষণকাৰী সকলো বলৎকাৰী চব ঠাণ্ডা হৈ যাব কোনেও এনেকুৱা কৰিব নোৱাৰে আপোনালোকে লাজ তেনেকৈ এনেকুৱা কৰিবলৈ এনেকুৱা মিছ কৰ্ম কৰিবলৈ আপোনালোকে লাজ নালাগে গতিকে আপোনালোকে অকণমান মানে ভাবি চাব যিটো আমাৰ অসমতো এনেকুৱা কিছুমান আছে মানে লম্প এনেকুৱা কিছুমান ধৰ্ষণকাৰী বলৎকাৰী সেইবোৰ যদি আমি সকীয়াই দিছোঁ মানে বা অতি সোনকালে আপোনালোকে এনেকুৱা কাম কৰা বা বিৰত থাকিব অতি সোনকালে এতিয়া এনেকুৱা আৰু কেতিয়াও নকৰিব বুজি পালে আৰু মানে আপোনালোকে জানেই কৰিলে আপোনাৰ কি অৱস্থা হ'ব এই যিটো জঘন্য কাণ্ড হৈ গ'ল কলকাতাৰ মানে ৱেষ্ট বেংগলত যিটো কলকাতা যিহেতু বুলি দেশ জোকাৰি গৈছে দেশটো যিটো পৃথিৱীৰ মানে গোটেই ফলকনি মানে এই মানে জোকাৰি গৈছে মানে এনেকুৱা এটা মানে ঘটনা এনেকুৱা এটা যদি আৰু আগত হৈছিলে মানে এনেকুৱা ঘটনা বুজি পালে আৰু আপোনালোকে যিকেইজন আছে অসমতো যদি কোনোবা আছে মোৰ এই ভিডিঅ'ৰ বা সকীয়াই দিছোঁ এনেকুৱা কাম যদি নকৰে আপোনালোকৰ বিহিত ব্যৱস্থা লোৱা হ'ব আমাৰ মানে আইনৰ ফালৰ পৰা ল'বই আৰু গতিকে আমাৰ জনতাৰ ফালৰ পৰা হয়তো বিহিত ব্যৱস্থা ল'ব আজি ভিডিঅ'টো ইমানেইছিলে গতিকে ভিডিঅ'টোত আপোনালোকৰ মন্তব্য আপোনালোকে তলত লিখিব কমেণ্ট বক্স খোলা আছে কি লিখে আপোনালোকৰ মানে কমেণ্ট বক্স খুলি দিয়া হৈছে গতিকে আজি ভিডিঅ'টো ইমানেইছিলে আজিলৈ বাই বাই এইখিনিকে মোক ক'বলগীয়া আছিলে ভিডিঅ'টো গতিকে চাই ভাল পালে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো মই কেৱল লাইক শ্বেয়াৰ আৰু ভিউছৰ কাৰণে বনোৱা নাই এইটো মানে সমাজত এটা ভাল নিউজ দিবৰ কাৰণে বা ভাল মেছেজ দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ বাই আজি